Rekamam kumrik sudung. Malo DHAKUAKHANA chariali lok DHAKUAKHANA jila komiti lok ke pratibadi hobado. Ngoluk ke TMP kalau general secretary. De kapin tani gadil tet panam mazi kapin tani lok gadi tet gapok ki ngoluk omas kapi dozi aru kapin tani kap bibahar dozi adam kin manam kokki ngoluk secretary de okwa kamu lukazi adam tat pendana tat bitika kapena kal bilangka amna kumpang gela orang kalik simulo se kamu mero YouTube channel sem like bilangka subscribe bilangka orang notification bell dem tawai panamam adzi kosin nikpanyo kam nalu gela regam no pe kumpal gela sengoluke secretary dok luna magam dem tat polai kam na kumpadu আজি ধোকানে এনেকুৱা পৰিস্থিতি হৈছে নেকি যে 141 দিব লগা পৰিস্থিতি হৈছে নেকি আপোনালোকে দেখি আছে আমি মাত্ৰ গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ আমি আমাৰ দাবীসমূহ সাব্যস্ত কৰি প্ৰতিবাদ কৰি আমি উভতি যোৱাৰ কথা আমাৰ কোনো ধৰণৰ ইয়াত আইন শৃংখলা বিঘ্নিত হোৱাৰ কথা আমাৰ নাই আৰু আমি কোনো উগ্ৰপন্থী উগ্ৰ সংগঠন নহয় আমি গণতান্ত্ৰিক ছাত্ৰ সংগঠন আৰু এই ছাত্ৰ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কাৰণে তেখেতসকলে যি শংকিত হৈছে তেখেতসকলৰ গা বিকাইছে গতিকে হেভি প্ৰমাণ কৰিছে তেখেতসকলে আজি তেখেতসকলৰ আয়োগ ছুটি হৈ আহিছে যিগৰাকী মন্ত্ৰী ইয়াৰ পৰা নিৰ্বাচিত হৈছে সেই মন্ত্ৰীক আমিয়েই আমাৰ তেজৰ বিনিময়ত আমাৰ ফচলত তেখেতসকলে আজি উপভোগ কৰি আছে আমাৰ ফচলৰ সৰিয়হ তেল খাই তেল বাঢ়িছে এইবিলাক মানুহৰ আৰু আজি আমাকেই দমন কৰিবলৈ বিচাৰে আজি আমাকেই নিষেধ কৰিবলৈ বিচাৰে সেই নীতি আৰু বেছি দিন নচলে তেখেতসকলে এদিন পৰিৱৰ্তন বিচাৰিছিল আমিও পৰিৱৰ্তন বিচাৰিবলৈ বাধ্য হৈছোঁ দুৰ্নীতি লুণ্ঠন অপশাসন 25 বছৰীয়া দুৰ্নীতি লুণ্ঠন অপশাসনৰ বিৰুদ্ধে তেখেতক আমি নিৰ্বাচিত কৰিছিলোঁ আৰু এইজন মানুহে আজি পুনৰ একেটা কাম কৰিব আৰম্ভ কৰিছে গতিকে আমি সকীয়াই দিছোঁ অনুৰোধ জনাইছোঁ যে তেনেকুৱা গৰ্হিত কাম যাতে DHAKUAKHANAত নকৰে কেইজনমান মানুহৰ কাজিয়াক লৈ সমগ্ৰ কলকাতা পঞ্চায়ত আৰু মিচিং অধ্যুষিত অঞ্চল অশান্ত কৰিবলৈ বিচাৰিলে আমি মানি নল'ম ইয়াৰ প্ৰতিৰোধ আমি গঢ়ি তুলিম ইয়াৰ প্ৰতিৰোধী সংগ্ৰাম কৰি তুলিম আমি আৰু তেখেতক আমি আহ্বান জনাইছোঁ কৰিবলগীয়া বহুত কাম আছে আজি 44 লাখ জব হোল্ডাৰে আজি মজুৰি পোৱা নাই তেখেতৰ মন্ত্ৰিত্বৰ দিনত মাত্ৰ 3-4 হাজাৰ মানুহে জব হোল্ডাৰেহে আজি মজুৰি পাইছে এইবিলাকত মনোযোগ দিয়ক ৰাস্তা পদূলি DHAKUAKHANAত বেয়া আছে মনোযোগ দিয়ক বান ওৰা কহনীয়াই ব্ৰহ্মপুত্ৰৰ অৱনতি তীব্ৰ ৰূপ ধাৰণ কৰিছে এইবিলাকত মনোযোগ দিয়ক এই কাজিয়া পেচালক লৈ কুটিল ৰাজনীতি কৰিবলৈ বিচাৰিলে আমি মানি নল'ম কিন্তু ইয়াৰ পৰিস্থিতি ভয়াৱহ হ'ব পৰৱৰ্তী দিনত চিধা কৈছোঁ আমি গতিকে আমি আজি পুনৰ এই প্ৰতিবাদী সভাৰ জৰিয়তে সকীয়াই দিছোঁ তেখেতে উন্নয়নত মনোনিৱেশ কৰক এনেকুৱা ধৰণৰ হাই কাজিয়া কুটিল ৰাজনীতি পৰিত্যাগ কৰক আন্দোলন স্থগিত ৰাখিছে প্ৰশাসনিক ফালৰ পৰা কিবা আলোচনা কৰিছে প্ৰশাসনে কৈছে তেখেতসকলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি আজি তেখেতসকলক কৈছোঁ তেখেতসকলে ওপৰৱালা জানে ওপৰৱালা কোন হু ইজ ডেট কোন এইজন কোন ওপৰৱালাজন কোন ওপৰৱালাই জানে তাৰমানে এইজন কোন এই ওপৰৱালাজনে IPS অফিচাৰ চলাইছে সেই ওপৰৱালাজনে ACS অফিচাৰ চলাইছে সেইকাৰণে মই সভা সমিতিত আহ্বান জনাম মেধাৱী ছাত্ৰ ছাত্ৰীসকলে ৰাজনীতিত মনোনিৱেশ কৰিব লাগে তেতিয়া এনেকুৱা ধৰণৰ ঘটনা নঘটে এই গাধাবাজবিলাকে ৰাজনীতি কৰাৰ কাৰণে IPS অফিচাৰবিলাকক মিছলিড কৰে ACS অফিচাৰবিলাকক মিছলিড কৰে প্ৰশাসনক বাধ্য কৰাই কিছুমান নকৰিবলগীয়া কাম আৰক্ষী প্ৰশাসনক বাধ্য কৰাই কিছুমান নকৰিবলগীয়া কাম আজি আৰক্ষী প্ৰশাসনে কৈছে ওপৰৱালাই জানে আজি চিভিল এডমিনিষ্ট্ৰেশ্যন মানে আজি প্ৰশাসনে কৈছে DHAKUAKHANA মহকুমা প্ৰশাসনে ওপৰৱালাই জানে ওপৰৱালাই যাবলৈ দিয়া নাই আজি ঘাটে ঘাটে আমাৰ মানুহ ৰখাইছে কোনে ৰখাইছে বুলি ক'লে ওপৰৱালাই জানে হু ইজ ডেট সেইজন ওপৰৱালা কোন গতিকে আজি DHAKUAKHANAৰ একান্ত ৰাজনীতিক পৰিৱেশ পুনৰ সৃষ্টিৰ কাৰণে তেখেতে ষড়যন্ত্ৰত নামি পৰিছে গতিকে ইয়াৰ ফলাফল কিন্তু ভাল কথা নহ'ব আমি সকীয়াই দিছোঁ আমি জনাই তেখেতক আগতে আমি দাবী জনাইছোঁ স্কলাৰশ্বিপত দুৰ্নীতি হৈছে এনৰেগাত দুৰ্নীতি হৈছে অনাময় আঁচনিত দুৰ্নীতি হৈছে সেই দুৰ্নীতিবিলাক তদন্ত কৰি উচিত শাস্তি দিয়ক আজি 3জন মানুহৰ কাজিয়াত আজি যেনেধৰণে DHAKUAKHANA খেলপথাৰ মানুহক বিচাৰিছে আজিৰ পৰা 8 মাহ আগত বিশিষ্ট অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত ভীমপাৰাত এজন আমাৰ সংগ্ৰামী অতীতক মাথা কাটিলে আঙুলিক হাত কাটিলে আৰু সেই হাত কটা মানুহজনক হাইকোৰ্টে অৰ্ডাৰ দিয়া আছে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নন বেলেবল ছেকশ্যনত কেছ আছে আৰু এই মানুহজনে আজি বগীনদী থানাত OCৰ লগত কেৰেম খেলি থাকিব পাৰে এইটো প্ৰশাসন হ'ল নেকি
এইটো প্ৰশাসন হ'ল নেকি? এইটো আৰক্ষী প্ৰশাসন হ'ল নেকি? এইটো জিলা মহকুমা প্ৰশাসন হ'ল নেকি? সাহস দেখুৱাওক, তেতিয়াও আমি মানি ল'ম। ইতিমধ্যে যিসকল ভিক্টিম, যিসকল এই ঘটনাটোত আক্ৰান্ত হৈছে, তেখেতসকলে কৈছে 3জন মানুহে আমাক সেই প্ৰহাৰ কৰিলে বা ঘটনাটো সংঘটিত কৰিছে। 3জন মানুহ ইতিমধ্যে চাৰেণ্ডাৰ কৰি গ্ৰেপ্তাৰ কৰিছে। আমিও আৰক্ষী প্ৰশাসনক অভিযোগ কৰিছোঁ, আৰু অভিযোগ কৰাৰ পিছতো আমাৰ কথা যদি নামানে, তেনেহ'লে মিচিং অধ্যুষিত অঞ্চলত অনাগত দিনত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে আমি দায়ী নহয়। মেট্ৰিক পৰীক্ষা ওচৰ হৈছে, বছৰেকীয়া পৰীক্ষা ওচৰ হৈছে, হাই ছেকেণ্ডেৰী পৰীক্ষা ওচৰ হৈছে, আৰু সেই সময়ত 300-400জন 100-150জন যদি পুলিচ আৰু আৰক্ষী প্ৰশাসন আৰ্মীয়ে যদি টহল দি থাকে, ল'ৰা ছোৱালী পঢ়িব পাৰিব? বিজ্ঞান পৰিৱেশ ভাল হৈ থাকিব? ডিগ্ৰী ছেমিষ্টাৰ পৰীক্ষা আৰম্ভ হ'ল, ল'ৰা ছোৱালী পঢ়িব পাৰিব? মানুহৰ ঘৰে ঘৰে গৈ কাপোৰ দাঙিলে মানুহে পৰীক্ষা পঢ়িব পাৰিব? ভঁৰালত তালাচী কৰিলে পঢ়িব পাৰিব? নোৱাৰে। গতিকে আমি সকীয়াই দিছোঁ, এনেধৰণৰ কুচক্ৰৰ পৰা দূৰত থাকক। আৰু এটা অতি হাস্যকৰ ঘটনা, আৰু এটা অতি হাস্যকৰ ঘটনা। 2জন মানুহ কাজিয়া পেচালত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত মাননীয় ৰাজ্য সভাপতি ডাঙৰীয়াক ঢকুৱাখানালৈ আহিলে। আমি আদৰণি জনাইছোঁ। তেখেতে যদি বানপানী গৰাখহনীয়া চাবলৈ যদি আহাহেঁতেন, সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰ আৰু ৰঙা নদীত যি তাণ্ডৱ লীলা সৃষ্টি হ'ল যোৱা বাৰিষাত, তেতিয়া যদি চাবলৈ অহাহেঁতেন, বা আমচাং বা লাইকাদৰিয়াৰ মানুহে যিধৰণৰ সৰ্বশান্ত হ'ল, আমচাঙত উচ্ছেদ হৈ মানুহ গৃহহীন ভূমিহীন হ'ল, আৰু লাইকাদৰিয়াত বানপানী গৰাখহনীয়া সৰ্বশান্ত কৰিলে, জাগুন নামঘৰত মিচিং মানুহে থকাৰ কোনো বাসস্থান নোহোৱা হ'ল, ৰাতি ৰাতি জংঘলত মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অত্যাচাৰত ৰাতি ৰাতি জংঘলত থাকিবলগীয়া অৱস্থা হ'ল। সেই সময়ত ৰঞ্জিত দাৰ আমাক এবাৰ চকু মেলি নাচালে, আৰু এই 2জন বিজেপি কৰ্মীক 2জনমান মানুহে মাৰপিট কৰাৰ কাৰণে চাবলৈ আহিছে। এইটো কিমান হাস্যকৰ হ'ব পাৰে আপোনালোকে বিবেচনা কৰি চাওক। অতি হাস্যকৰ বিষয়। সেইকাৰণে আমাৰ বন্ধুসকলে কয়, 2জন মানুহ যদি মাৰপিট হওঁতে যদি ৰঞ্জিত দাস ডাঙৰীয়া যদি আহে, তেনেহ'লে আমি 50জন মানুহ অমিত শ্বাহ ডাঙৰীয়া আহি যাব আৰু আমাৰ সমস্যাবিলাক সমাধান হ'ব। গতিকে আমি 50জন টাৰ্গেট কৰিম এতিয়া, এনেকুৱা আমাৰ মানুহে কয়। এনেকুৱা ধৰণৰ মানে নিকৃষ্টতম কাৰবাৰ তেখেতৰ নিচিনা ৰাজ্যিক সভাপতি এগৰাকীয়ে, আমি যাক এজন বলিষ্ঠ নেতা বুলি আমি ভাবিছিলোঁ, যিগৰাকীৰ নেতৃত্বত অসমৰ ৰাজনৈতিক পথ পৰিৱৰ্তন হৈছে, সেইগৰাকীৰ পৰা কিন্তু আমি এনেকুৱা লঘু কাৰবাৰ আমি আশা নকৰোঁ। গতিকে তেখেতে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক। ঢকুৱাখানাৰ সমস্যা অসমৰ সমস্যাক লৈ পেলাই অসমৰ জাতি জনগোষ্ঠীয়ে কি অধিকাৰ বিচাৰিছে সেই সম্পৰ্কত তেখেতে জ্ঞান লাভ কৰি সেইবিলাক সমাধানৰ ক্ষেত্ৰত তেখেতে পদক্ষেপ গ্ৰহণ কৰক। এনেকুৱা লঘু কাৰবাৰত তেখেতক ইনভলভ নহ'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।